नै बेहाय जोंहा खामादैसा खोला खामादैसा गामियाव नैबे लामायाव हाब्रां खुरखानायखौ गियान धर्म समाज NGO निफ्राय नैबे फटा दैमा हाब्रां खुरखानायखौ नायनो फैदों। बेखौ जों गोजोननाय मोनदों। जोंहा बे लामाया आगोलाव गारि मटर थांजायोमोन, दा हाब्रां फटा दैमाया खुरनायनिफ्राय जोंहा थांलाय फैलाय थांनो हाया जादों, गारि गुरा लाङो। बेखौ जों गियान धर्मनि बे समाज माबाखौ जों साबायखर होयो आरो लोगोसे बिटिआर सरकार आरो आसाम सरकारनिफ्राय बे हाब्रां खुरनायाव जेन प्रटेक्सन होयो बेखौ आसा खालामनाय खामादैसा गामिया। लांजोब्बाय दैमाया लांजोब्बाय आरो दा न' न'बो मोनथ'वाखै सहाय खालामो जों दा फैनायाथ' ओंखायनो जों नैबे बिदिनो सहाय खालामथों होननानैनो बे मोनसे NGO गियान धर्म समाजनि जानानै फैनाय लेंबोनायखाय जों ज' नायनो फैदों। बे समाजनि थाखाय जों खोन्थागोन जों होनो थाखाय बुंगोन आरो नारसिनगोन गियान धर्म समाजा नोंसिनि जानानै बेखौ बुंथों होनना लेंबोदों बिसोर आंखौबो बुंगोन दे जोङो।
আজি মই বৰ্তমান জ্ঞান ধৰ্ম সমাজৰ এটা কাৰ্যসূচীত আছো তেওঁলোকৰ কাৰ্যসূচী মতে আমি আজি বড়োলেণ্ডৰ কোকলাবাৰী সমষ্টিৰ অন্তৰ্গত দক্ষিণ দুবগাঁৱত আমি আছো ইয়াৰ পৰা আমি জ্ঞান ধৰ্ম সমাজৰ বিশ্বাসী সদস্যসকলে আহ্বান মৰ্মে আমি আজি জ্ঞান ধৰ্ম সমাজৰ লগত সামিল হৈ মানৱ যি সমস্যা বা সমাজৰ যি সমস্যাৰ ওচৰলৈ জ্ঞান ধৰ্ম সমাজৰ বিশ্বাসীসকলে গৈ যি সমাধান কৰিবলৈ তেওঁলোকে কাৰ্যসূচী লৈ সমাধানৰ যি ক্ষেত্ৰ এই ক্ষেত্ৰত কাম কৰিবলৈ তেওঁলোকে অশেষ চেষ্টা কৰি আহিছে এই ক্ষেত্ৰত মই তেওঁলোকক ধন্যবাদ জনাইছোঁ তেওঁলোকৰ আহ্বান মৰ্মে মই তেওঁলোকৰ লগত ৰাইজৰ যি সমস্যা এই সমস্যাটোক লৈ মই তেওঁলোকৰ লগত সংগ দিয়া হৈছে সেই গতিকে আমি তেওঁলোকৰ যি সমস্যাৰ ওপৰত ভিত্তি কৰি অঞ্চলত তেওঁলোকে বানপানী সমস্যাৰ সময়ত গৰাখহনীয়া সমস্যাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে যি মানুহৰ সমস্যাৰ ওচৰত গৈ যি দাবী জনাব খুজিছে এই দাবীটো মোৰ ফালৰ পৰা মই দাবী জনাব খুজিছোঁ আমাৰ কোকলাবাৰী সমষ্টিৰ অনেক গৰাখহনীয়া সমস্যা আছে ৰাস্তাৰ সমস্যা আছে এই সমস্যাটোক মই তেওঁলোকৰ লগত সংগ দি পেলাই আজি মই নিশ্চয় কৰি দেখা পাই আহিলোঁ এই গতিকে তেওঁলোকৰ যি সমস্যাৰ নামত দাবী জনাব খুজিছে এই দাবীটো নিশ্চয় ন্যায্য দাবী বুলি ক'ব লাগিব মই চৰকাৰৰ ওচৰলৈ অসম চৰকাৰে হওক বা BTC চৰকাৰে হওক আহ্বান জনাব খুজিছোঁ আজি আমি সমস্যাৰ নামত যিকোনো সমাধানৰ ৰাস্তা নোলাওক কিয় কিন্তু সঠিক সমস্যাটোক লৈ যদি সঠিক সিদ্ধান্ত লৈ পেলাই সমাধানৰ নামত স্কিমটো যদি দিয়া নহয় তেতিয়াহ'লে নিশ্চয় আমাৰ যি সমস্যা বা সমস্যাৰ সমাধানৰ নামত যে স্কিম দিয়া হ'ব এইবিলাক স্কিম অকিলে যোৱা হ'ব বুলি আমি ভাবোঁ এই গতিকে যি জ্ঞান ধৰ্ম সমাজে ৰাইজৰ ওচৰত গৈ বা সমস্যাবিলাক লৈ বা সমস্যাৰ ওচৰত গৈ তেওঁলোকে নিজ চকুৰে চাই বা অনুসন্ধান চলাই তেওঁলোকে বহুত সমস্যাৰ নামত দাবী কৰিব খুজিছে এই সমস্যাবিলাক যাতে চৰকাৰে গুৰুত্ব দিয়ে ময়ো আহ্বান জনাইছোঁ বা আহ্বান জনাব খুজিছোঁ আমাৰ এইফালৰ আজিৰ যি কাৰ্যসূচী আছিলে কাৰ্যসূচী মতে বৰ্তমান আমাৰ কোকলাবাৰী সমষ্টিত 9টা PCDC আছে এই PCDCৰ 9টা PCDCৰ ভিতৰত আজি নিশ্চয় তেওঁলোকে 4টা PCDCৰ অন্তৰ্গত তেওঁলোকে ঘূৰি পাকি চালে মই তেওঁলোকৰ লগত সংগ দিয়ে মই সেইটোকে বুজি লৈছোঁ যে প্ৰায়ভাৱে গৰাখহনীয়াৰ সমস্যা ৰাস্তাৰ সমস্যা দেখাবলৈ আহিছে গৰীব শ্ৰেণীৰ যি মাটিবাৰীৰ সমস্যা এইবিলাক সমস্যা আমি দেখিবলৈ পালোঁ গতিকে বৰ্তমানৰ কামাৰদিছাৰ পৰা আমি ফাৰ্ষ্টত গৈ গৰাখহনীয়াৰ সমস্যাটোক আমি চালোঁ এই গৰাখহনীয়াৰ সমস্যা বুলি ক'লে ঘাইভাৱে ক'ব লাগিব যে এতিয়া কালদিয়া নদীৰ সমস্যা আছে গৰাখহনীয়াৰ সমস্যা পটা নদীৰ সমস্যা আছে তাৰপিছত গৰুমাৰাৰ যি নদী এই নদীৰ সমস্যা আছে আৰু ইয়াৰ পিছত গৈ এফালে ঠেলঠেমাৰ যি নদী এই নদীৰ সমস্যা আছে এই সমস্যাই ঘাই সমস্যা বুলি আমি ভাবি ল'ব লাগিব এই গৰাখহনীয়া সমস্যাটো প্ৰায় আমাৰ মানুহবিলাকৰ জৰিয়তে আমি দাবীও জনাব খুজিছোঁ যে এই কালদিয়াৰ যি গৰাখহনীয়া সমস্যা পটা নদীৰ যি গৰাখহনীয়া সমস্যা ইফালে গৰুমাৰাৰ যি নদীৰ সমস্যা এইবিলাক প্ৰায়ভাগ আমি চালোঁ চাই আমি সেইটোকে বুজিলোঁ যে নদীৰ সমস্যাৰ লগত যি উল্টাখাণ্ডাৰ গৰাখহনীয়াৰ সমস্যা এইটো প্ৰায় কোকলাবাৰী সমষ্টিত বেছি বুলি আমি ক'ব খুজিছোঁ এই গতিকে ইয়াৰ সমস্যাটো সমাধান কৰিবলৈ হ'লে অসমৰ
বিষয়বাবীয়া বা মিনিষ্টাৰসকলে চাব লাগিব আৰু আমাৰ বিটিচিৰ যে চিফ ডাঙৰীয়া তেওঁ নিশ্চয় মনোযোগ দি কাম কৰিব লাগিব তেতিয়াহ'লেহে নিশ্চয় এই সমস্যাবিলাক আমি সমাধান কৰিব পৰা যাব বুলি আমি ভাবোঁ কিন্তু যদি এই সমস্যাবিলাক নিশ্চয় কৰি নাচাই বা ঠিক তেনেকুৱা এনজিঅ'ৰ জৰিয়তে যিসকলে এতিয়া নিশ্চয় কৰি চাই পেলাই সমস্যাটো আপোনালোকৰ আগত দাঙি ধৰি বিচৰা হৈছে এইটোক নিশ্চয় মনোযোগ দি তেওঁলোক গুৰুত্ব দিব লাগিব তেতিয়াহ'লেহে নিশ্চয় মানৱ জাতিৰ যি সমস্যা সমাজৰ যি সমস্যা গৰাখহনীয়াৰ যি সমস্যা ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব বুলি মই ভাবোঁ আৰু এইখিনি নিশ্চয় আমাৰ অসম চৰকাৰে হওক বা বিটিচি বা বদলা চৰকাৰে হওক নিশ্চয় এইখিনি গুৰুত্ব সহকাৰে লৈ কামটো কৰিব সমাধানটো কৰিব এইটো আশা ৰাখি মই আজিৰ জ্ঞান ধৰ্ম সমাজৰ কাৰ্যসূচী মতে আমি বহুত VCDC সমস্যাক লৈ বহুত জেগাত ঘূৰিলোঁ এই ঘূৰাৰ ক্ষেত্ৰত গৈ আমি নিশ্চয় কৰি দেখাবলৈ বা মানুহ দেখাবলৈ বা আমিও দেখি আহিবলৈ সক্ষম হৈছোঁ এই গতিকে এইবিলাক সমস্যাৰ যি দাবীটো ন্যায্য দাবী বুলি আমি সমাধান কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ মই ক'বলগীয়া এইখিনিয়ে